কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰৰ পৰা বন বিভাগৰ টাইমলাইন আৰম্ভ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলপৃষ্ঠ বঢ়াৰ লগে লগে তৎপৰ হৈ পৰা দেখা গৈছে আৰক্ষীৰ লগতে বন বিভাগো। দেওবাৰৰ পৰা বন বিভাগে কলিয়াবৰৰ পৰা কাজিৰঙা অভিমুখে যাত্ৰা কৰা সকলো বাহনকে টাইম কাৰ্ড নিৰ্ধাৰণ কৰিছে। প্ৰায় ৪৯ কিলোমিটাৰ পথ ঘণ্টাত ৪০ কিলোমিটাৰ বেগ নিৰ্ধাৰণ কৰিছে বন বিভাগে বাহনসমূহত। ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৰ প্ৰতি লক্ষ্য ৰাখিয়ে উক্ত টাইমলাইন নিৰ্ধাৰণ কৰা হৈছে বুলি জনায় বন বিষয়াগৰাকীয়ে। লগতে জনায় যে যদি কোনো ব্যক্তিয়ে টাইম কাৰ্ড অমান্য কৰে তেনেহ'লে ৫,০০০ টকা জৰিমনা বিহা হ'ব। আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলপৃষ্ঠটো লাহে লাহে বাঢ়ি আছে আৰু জীৱ-জন্তু বাহিৰলৈ ওলাই আহি আছে। সেইকাৰণে আমি জীৱ-জন্তুৰ গতিবিধি নিৰীক্ষণ কৰিবৰ কাৰণে আমি আজিৰ পৰা টাইম কাৰ্ড ইছ্যু কৰিছোঁ আৰু মানে যাতে ভেহিকলবিলাকৰ মুভমেণ্টবিলাক ৰেষ্ট্ৰিক্টেড হৈ মুভমেণ্ট আৰু যাতে য'ত ক্ষয়ক্ষতি নহয় সেইকাৰণে আমি আজিৰ পৰা ৰাতিপুৱাৰ টাইম কাৰ্ড ইছ্যু কৰিছোঁ। স্পীডটো মিনিমাম 40 কিলোমিটাৰ পাৰ আৱাৰ। যদি বেছি হয় এইটো ভাইলেশ্যন আপোনাৰ ফাইন ৰুপিজ 5,000। এইটো আমাৰ 49 কিলোমিটাৰ, টোটেল লেংথটো 49 কিলোমিটাৰ আছে আমাৰ ইয়াৰ ৰঙলুৰ পৰা টু বৰজুৰি। নগাঁৱৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, নিউজ ষ্টাৰ 7।